খৰিয়া শাক মাষ্টাৰ্ড গ্ৰীণ আৰু এইবোৰ হৈছে না জিলিমিলি শাক যে আমাৰ বাৰীৰ আৰু মোৰ বাৰীৰ লগোৱা কচু আৰু আছে চাবি হেৰি কলমৌ শাক যে মই দেখাইছোঁ মানে এই লুটি খাই যাব এইবোৰ আমাৰ বাৰীৰ মই অনলাইন এইটো কিনি আনিছিলোঁ ৰঙা মৰিচা শাকৰ গুটি তাৰো কেইটামান আগ আনিছোঁ 100 এডাল শাক খাবলৈ আৰু পিঁয়াজ পাত বাৰীৰ আৰু আছে চাবি কলমৌ শাক মই অনলাইন কিনিছিলোঁ এইবোৰ বাৰীৰ মেথি শাক দেখিছে এইবোৰ মই লগোৱা আৰু আছে ঢেৰ আছে ইয়াত কলমৌ শাক এইবোৰ বাৰীৰ হৈছে নৰসিংহ পাত তলত আছে কলমৌ শাক ৰ দেখাইছোঁ আৰু এইবোৰ হৈছে লস্কচি পাত যে লস্কচি এই যে সৰু সৰু গুটি এবিধ লাগে না বিলাহী নিচিনা যে অকণমানি পকিলে যে পাৰ্পল কালাৰ হয় যে আমি সৰুতে খাইছিলোঁ এইবোৰ লস্কচি শাক বুলি কয় এইবোৰো বাৰীত পালে এইবোৰ মোৰ বাৰীৰ পিঁয়াজ আৰু আছে ৰ এইবোৰ বাৰীৰ পালেং শাক টুকুৰিটো পৰিয়ে যাব এতিয়া এইবোৰ বাৰীৰ পালেং শাক দেখিছ বাৰীৰ পৰা ছিঙি আনিছোঁ সবচে ভাল লগা হৈছে বস্তু তলত আছে এইবোৰ চা এইবোৰ দেখিছ মোৰ বাৰীৰ কলমৌ শাক অনলাইন গুটি কিনি আনিছিলোঁ তাৰপিছত এইবোৰ এটা ঢেৰ হৈছে এইবোৰ কলমৌ যে মাটি কলমৌ যে কয় পানীটো হয় এইবোৰ কিন্তু মাটিটো হয় এইবোৰ ধৰ এইবোৰ ঢেৰ হৈছে 200 টকা নে 150 টকা গুটি কিনিছিলোঁ আজি প্ৰথম খাইছোঁ এইবোৰ হৈছে মোৰ ফচল মোৰ গাৰ্ডেনিং কিচেন গাৰ্ডেনৰ হয় এইবোৰ চব আজি গৰু বিহু 100 এডাল শাক খাব লাগে যে তাৰ কাৰণে আনিছোঁ এইবোৰ আজি ভাজি খাম এইবোৰ বাৰীৰ পিঁয়াজ হয় বাৰীৰ পৰা আজি উঘালি আনিলোঁ চব্জি বনাম এইবোৰ পিঁয়াজ পাত আৰু সৰু সৰু পিঁয়াজ এইবোৰ চা জাতিলাও আগ আৰু ৰঙালাও আগ হয় এইবোৰ বাৰীৰ মোৰ বাৰীৰ আজি প্ৰথম কাটিছোঁ গছবোৰ হৈছেহে সৰু সৰু এই গৰু বিহু বুলি অলপ এটা দুটা আগ কাটি আনিলোঁ আৰু ৰঙালাও আগ আৰু জাতিলাও আগ নিজৰ অকণমান মাটি থাকিলে এনেকৈ জিতি লগাই থ'লে না কেতিয়াবা খাবলৈ হয়